হেল্ল' গাইজ, মই কাকুৱে পুনৰবাৰ আমাৰ ইউটিউব চেনেল ৰং বিৰঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল বন্ধু বান্ধৱীয়ে মোক এতিয়ালৈকে মৰম আৰু ছাপোৰ্ট দি আহিছে, তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ, যাতে আগলৈও এনেকৈ মৰম আৰু ছাপোৰ্ট দি যায়। আজিৰ এই ভিডিঅ'টোত আপোনালোকক চাদৰৰ দহি কিদৰে বাটে সেয়া আপোনালোকক দেখুৱাব লৈছোঁ। আগতে মই অলৰেডি দুটা ভিডিঅ' দিছোঁ চাদৰ দহি বটা, আৰু আপোনালোকক মই লিংক দুটা দি দিম। আৰু যিটো সহজ পায় বা আপোনালোকে ইজি বুলি ভাবে সেইটো আপোনালোকে এপ্লাই কৰিব পাৰে, আৰু তিনিওটাৰে ডিজাইনবোৰ বেলেগ বেলেগ হয়। তেনেহ'লে আহকচোন আৰু বেছি কথা নকৈ আজিৰ এই মেইন ভিডিঅ'টো উপভোগ কৰোঁ। আৰু আজি গাঁঠিব লোৱা চাদৰখন মোৰ বোৱা চাদৰ হয়, আৰু এই চাদৰখনত দুটা ডিজাইনৰ বুটা আছে। মই ফুলৰ চানেকিবোৰো দিছোঁ, যিহেতু কিছুমান ফ্ৰেণ্ডে ফুলৰ চানেকিবোৰ বিচাৰে। আৰু এই ফুলৰ চানেকিটো চাদৰৰ আঁচলৰ লগতে গোটেই গাটোতে আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু এই ডিজাইনটো বহুত ধুনীয়া হয়, বেছি ডাঙৰো নহয় সৰুও নহয়, চাদৰত তুলিলে বহুত ভাল লাগে। আৰু এয়া যিটো পালকৰ দৰে অৰ্থাৎ একফালা দিয়া আছে, আৰু সেই চানেকিটো আপোনালোকক দেখুৱাই আছোঁ। এয়া একফালা যিটো পালকৰ দৰে দিয়া আছে সেইটো ফুলৰ চানেকি এইটো হয়, আৰু আপোনালোকক দুয়োটাই চানেকি মই দি দিলোঁ। এতিয়া আহকচোন চাদৰ দহি কিদৰে বাটো সেয়া আপোনালোকক দেখুৱাই যাম খুব ধুনীয়াকৈ আৰু সহজভাৱে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ। আৰু ইয়াত দহি বাতিবলৈ প্ৰথমে মই চাদৰৰ মূৰ দুটা এনেকৈ মেচিনত মাৰি লৈছোঁ। এয়া আপোনালোকে দেখিছে, মই মূৰ দুটা ধুনীয়াকৈ সূতাবোৰ ওলাই নোযোৱাকৈ মাৰি লৈছোঁ। আৰু এয়া লৈছোঁ মই এইটো ফুল তোলা ৰুলেক্স হয়, যিটো আমাৰ বোৱা সেইটো নহয়, এইটো ফুল তোলে, আৰু এইটো মই লৈছোঁ। এয়া আপোনালোকে দেখিছে, ইয়াৰে মই তিনিডালকৈ ল'ম বেজিত লৈ। আৰু এয়া পাত সূতা লৈছোঁ, এক তলা লৈছোঁ। মই যিহেতু দীঘলকৈ অলপ কাটিম, গোটেইখিনি লাগিবই। মই ইয়াৰে 3 ভাগ কৰি ল'ম মাজেদি ফালি লৈ। আৰু এয়া লৈছোঁ মই বেজি, লগতে এখন কেঁচি। এয়া বেজিত মই ৰুলেক্সটো 3ডাল, দুয়ো চাইডে মই 3ডালকৈ লৈছোঁ। আৰু এয়া মই 2-3টামান গাঁঠি দি লৈছোঁ। এতিয়া মই সূতাখিনি মাজেদি দি দিম। এয়া মাজেদি দি পুনৰ মই 2 বা 3টা, মানে কি ওলাই নোযোৱাকৈ 2-3টা আপোনালোকেও গাঁঠি দি ল'ব।
গাইজ মই ইয়াত দুই ধৰণে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আগৰ গাঠা কেইটাত মই মূৰত গাঁঠি মাৰি লোৱা নাছিলোঁ যিটো বেজিৰ সূতা হয় আৰু ইয়াত মই মূৰত গাঁঠি মাৰি লৈছোঁ এটা যদি আপোনালোকে বেজিত লোৱা সূতাটো কিবা খেলি মেলি যেন বা অসুবিধা পায় তেনেহ'লে এটা মূৰত গাঁঠি মাৰি ল'ব আৰু এয়া চাওক আৰু এই পদ্ধতিৰে কৰিলে কেতিয়াও ওলাই যোৱাৰ চান্স নাথাকে টানিলে বা ধুলে বহুত সহজ হয় লগতে খুব কম সময়ৰ ভিতৰতেও এইটো গাঁঠিব পাৰি আৰু এয়া চাওক আৰু আপোনালোকৰ কোনো যাতে বুজাত অসুবিধা নহয় তাৰ কাৰণে মই 4-5টা আপোনালোকক গাঁঠি দেখুৱাইছোঁ এয়া চাওক আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কিজানে তো আপোনালোকে যদি এনেকৈ কোনোবাই গাঁঠা নাই তেনেহ'লে গাঁঠিব চেষ্টা কৰিবচোন খুব ইজি হয় এই প্ৰচেছটো আৰু দেখিবলৈও ধুনীয়া হয় তো ফ্ৰেন্ডছ এয়া মোৰ চাদৰৰ দহি বটা সম্পূৰ্ণকৈ হৈ গ'ল আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া হৈছে আৰু এই ডিজাইনটো আজিকালি খুব চলিছে অলপ দীঘলকৈ গঠা আৰু আপোনালোকে যদি এতিয়ালৈকে গাঠা নাই তেনেহ'লে এবাৰ এনেকুৱাকৈ বা মই দেখুওৱা ধৰণে এবাৰ ট্ৰাই কৰি চাবচোন বহুত ধুনীয়া লাগে তো গাইজ শেষত পুনৰবাৰ আগতে কোৱাৰ দৰে আজিও কওঁ যে যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰাৰ উপৰিও ফেমিলি এণ্ড ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব
আৰু যদি কোনোবাই মোৰ ভিডিঅ'বোৰ চাই আছে কিন্তু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো বজাই অল কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপুনি সকলোতকৈ আগত পায় তেনেহ'লে আজিলৈ বিদায় লৈছোঁ পুনৰ নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই